করুতা বিষ্ণু কাম গতি জিতা জগতং नको धाता साधुवान धवा रवि खरगोट रखें थोड़ा ताल एक ताल
মায়াময় সংসাৰৰ তত্ত্ব কোনেও নোৱাৰে বুজিব। জৈভিদ্যৰ কাল চক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। কালৰ আদেশ অনুক্ৰমে এই ধৰাৰ বক্ষত আমি কতবাৰ অৱতাৰ ধাৰণ কৰিলো। ভিন্ন সময়ত ভিন্ন ৰূপে আমি আমাৰ ভক্তসকলক উদ্ধাৰ কৰি আহিছো। দুষ্টক দমন আৰু সাধু সন্তজনক পালন কৰিবৰ্থে যুগে যুগে আমি হওঁ অৱতাৰ। नारायण नारायण नारायण। আজি আমাৰ কি যে পৰম সৌভাগ্য, স্বয়ং বৈকুণ্ঠপতি নাৰায়ণ আৰু লক্ষ্মী দেৱীক নিশ্চক্ষুৰে পালো দৰ্শন। হে প্ৰভু কমললোচন, হে জগত জননী আই লক্ষ্মী, এনিহীন নাৰদৰ ভক্তি ভৰা অঞ্জলি কৰিবা গ্ৰহণ। মুক কৰোতি वासालां पंगु लखयते गिरिम यत कृपा तमगाम वंदे परमानंद माधव।
প্ৰভু দেৱৰী প্ৰভু তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নাৰায়ণ আমি নিজকে ধন্য মানিছো বাৰু দেৱৰী প্ৰভু সবিশেষ জনালে আমি অতি আনন্দিত হওঁ নাৰায়ণ 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 যদি দেৱী লক্ষ্মীৰ কথাই সত্য হয় প্ৰভু তেন্তে জগতৰ সংবাদ প্ৰকাশ কৰা নারায়ণ 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 অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয়ৰ তুমি একমাত্ৰ গৰাকী প্ৰভু তথাপিতো সুধিছা যেতিয়া তেন্তে সংক্ষেপতে কওঁ শুনা প্ৰভু প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে সতি সুন্দৰী কন্যাৰে স্বয়ম্বৰে কৰি আয়োজন যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে সকলোকে প্ৰভু কৰিছে নিমন্ত্ৰণ কিন্তু প্ৰভু বাকী ৰল মাথো ভূতনাথ বৃষভ বাহন দেৱৰী প্ৰভু তাৰ বাবে নকৰিবা তুমি অলপো আক্ষেপ নাৰায়ণ সময়ত ভোলানাথ নিজেই উপস্থিত হ'ব স্বয়ম্বৰ নাৰায়ণ নাৰায়ণ আমন্ত্ৰণ নিমন্ত্ৰণ নালাগে শিৱক আৰু দেৱৰী প্ৰভু দক্ষৰ কন্যা সতী দেৱীয়ে কায় মনো বাক্যে কেৱল শিৱকেই কৰিছে ধ্যান কি মধুর বচন শুনালা প্ৰভু কি মধুর বচন শুনালা গৃহহীন মায়াহীন শ্মশান নিবাসী শিৱ হ'ব তেন্তে গৃহস্থী নিজে নহয় দেৱৰী প্ৰভু মায়াতে বিভোৰ হৈ নাথাকে শংকৰ প্ৰভু কেৱল সতী ধৰ্ম প্ৰচাৰ কৰিব হেতু জন্ম গ্ৰহণ কৰিছে দক্ষৰ নাৰায়ণ নাৰায়ণ লক্ষ লক্ষ দক্ষ আহিলেও নোৱাৰে বাধা দিব দাক্ষায়ণী সতী নাৰায়ণ আৰু দেৱৰী প্ৰভু ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰেই প্ৰভু মহাদেৱ আমাৰ পৰম ভক্ত নাৰায়ণ নাৰায়ণ ভকত বৎসল আমি ভকতৰ প্ৰাণ প্ৰভু ভকতৰ দুখ আমি কদাপিতো সহ্য নকৰোঁ প্ৰভু শিৱদ্ৰোহী দক্ষৰ দৰ্পশূন্য হ'ব চিৰে নাৰায়ণ প্ৰলয়ৰ বিভীষিকা দেখিব জগতে এইটো অতিকে ভয়ংকৰ বুজিলো প্ৰভু নাই আৰু মোৰ মনতে সংশয় ইচ্ছাময় তুমি ভগৱান ইচ্ছা পূৰ্ণ হ'বই তোমাৰ বাৰু প্ৰভু দেৱৰী সম্প্ৰতি উভয়ৰে শ্ৰীচৰণত দাসে জনাই প্ৰণিপাত যাওঁ মই দক্ষপুৰীলৈ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা হে কৰিতে
ঘৰি জুৱাই ঘৰিৰ জানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে ঘৰি জুৱাই হৰি ৰাম নাৰায়ণ 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 নারায়ণ 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 প্ৰভু দেৱী অপাৰ মহিমা তব সকলোতে অবুঝাথৰ সঁচাকৈ ইও এক নতুন অভিনয় প্ৰভু দেৱী সম্প্ৰতি যাওঁ অন্তিকপুৰে ব'লা দেৱী